নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো মোৰ চেনেলটিলৈ আজি লৈ আনিছো বুটৰ দাইলৰ চাটনি ৰেচিপি ইয়াৰ মই বুটৰ দাইল তিয়াই থৈছো লগত নৰসিংহ ভোট জলকীয়া নহৰু কেটামান বাদাম আৰু মানধনিয়া লৈছো এতিয়া এইকেটা মই গৰম কৰি লম কেৰাহীত या তেল অলপ দি লৈছো বুট দালি দিছো নৰসিংহ পাত দিছো বাদাম কেটা দি লৈছো নহৰু দিছো মানধনিয়া দিছো মানধনিয়াখিনি লেৰেলি গল আগতীয়াকে তুলা আছিলে অলপ নিমখ দিছো এইখিনি মই অলপ সময় ভাজি থাকিম এনেদৰে কেঁচা ভাপটো যোৱালৈকে ভাজি থাকিম এনেদৰে ভাজি চাটনি বনালে খাবলৈ টেষ্টি হয় এয়া ভজা হ'ল মই মিক্সাৰ জাৰত লৈ লৈছো পিচিবৰ কাৰণে অলপ পানী দিছো পিচিবৰ সুবিধা হয় এয়া মই পিচিবলৈ আৰম্ভ কৰি দিলো বুট দাইলৰ চাটনি সকলোৱে বনায় কিন্তু মই কিনো পদ্ধতিত বনাইছো তাকে দেখুৱালো আপোনালোকক এয়া পুনৰ তেল দিলো কেৰাহীত নৰসিংহ পাত দিছো ভোট জলকীয়া দিছো জলকীয়া মই কমকে দিছো আপোনালোকে বেছিকে দি লব যি সকলে জ্বলা খাই ভাল পায় এইদৰে ভাজি ললে পকা তেল দি ললে খাবলৈ চাটনিখন ভাল হয় আপোনালোকে কোনে কোনে এনেদৰে চাটনি বনাইছে জনাবচোন যদি নাই বনোৱা এইটো পদ্ধতিত বনাব আৰু খাই কেনেকুৱা পালে কমেন্টত জনাব এয়া পকা তেল দিলো চাটনিখনত আৰু মিক্স কৰি লৈছো ইয়াক মোৰ ভিডিওটি ভাল পালে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব লগতে যি সকলে সাবস্ক্ৰাইব কৰা নাই কৰি লব ইয়া মই চাটনি উলিয়াই লৈছো প্লেটখনত মই কমকে লৈছো বেছি হলে কাৰণ বেছি দিন থাকিলে বেয়া হৈ যাব সেই কাৰণে মই অলপে লৈছো দুদিন চলিব আৰু ফ্ৰিজত ৰাখি থম এয়া মই কাজি নেমু অকনমান দি লৈছো নেমু দিয়াটো অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে নিদিলেও চাটনিখন খাবলৈ ভাল হয় ইয়া মই ভালদৰে সানি লৈছো মিক্স কৰি আৰু চাটনি ৰেডি হৈ গল আজিলৈ আহো পুনৰ লগ পাম ধন্যবাদ